গল্লি, কেনে আছা তুমি? বহুত দিন হ'ল তোমাক নেদেখা, তোমাৰ মাতটো নুশুনা, খবৰ এটাও নোপোৱা হ'লোঁ। বৰকৈ মনত পৰিছে তোমালৈ। তোমাৰ মাতষাৰ শুনিবলৈ গোটেই অসমবাসী ব্যাকুল হৈ আছে। দিন গৈছে, ৰাতি আহিছে, ৰাতি গৈছে, দিন আহিছে। তোমাৰ অবিহনে যে দিন ৰাতি কেনেকৈ পাৰ হৈছে গমেই পোৱা নাই। গোটেই অসমখনেই যে তোমাৰ অবিহনে শূন্য হৈ পৰিছে। কেতিয়াও ভবা নাছিলোঁ ইমান যে সোনকালে গোটেই অসমবাসীক কন্দুৱাই আমাৰ পৰা আঁতৰি যাবা বুলি। তুমি ইমান বছৰে আশা কৰি থকা তোমাৰ সপোনৰ চিনেমাখনো তুমি চাবলৈ নাপালা। জানানে গল্লি, তুমি নোহোৱা দিনাখনিৰ পৰা তোমাৰ অনুৰাগীবোৰে ভালদৰে খাবও পৰা নাই, শুবও পৰা নাই। চাৰিওফালে কেৱল জয় জুবিন দা, জয় জুবিন দা ধ্বনিয়ে কঁপাই তুলিছে অসম। হঠাৎ যে কি হৈ গ'ল কোনেও ভাবিব পৰা নাই। তোমাৰ অবিহনে এটা এটা মুহূৰ্ত গোটেই অসমবাসীয়ে কেনেকৈ পাৰ কৰিছে কোনেও নাজানে। কেনেকৈ তোমাৰ অবিহনে বহাগ আহিব, কেনেকৈ বিহু হ'ব। তোমাৰ প্ৰগ্ৰেম বুলি কোৱা শুনিলেই তোমাৰ অনুৰাগীয়ে বহু দূৰ দূৰণিৰ পৰা ঢপলিয়াই আহিছিলে। বোকা নাচ নচা ল'ৰাকেইটাই তোমাৰ অবিহনে কেনেকৈ বোকা নাচিব। পেণ্ডেলৰ খুঁটাত উঠি কোনে আৰু তোমাৰ প্ৰগ্ৰেম চাব। ঘেণ্টা কাকো খাতি নকৰোঁ বুলি শব্দটো কোনে ক'ব এতিয়া। তুমি নোহোৱা অনুভৱ বহুতে এতিয়াহে কৰিছে। তুমি কি আছিলা অসমৰ কাৰণে, এতিয়া অনুতপ্ত সমগ্ৰ অসমবাসী। তোমাক হেৰুৱাই আজি অসমবাসীয়ে মাথো কান্দিছে, কান্দিছে। এতিয়াও তোমাৰ অপেক্ষাত আকৌ উভতি অহা সেই মহান পুৰুষজনা এতিয়াও ৰৈ আছোঁ। জুবিনদাৰ বিষয়ে লিখা এই কথাখিনি মোৰ মনৰ পৰা ওলোৱা কথা, আৰু বহুতো কিবা কথা থাকি গ'ল লিখিবলৈ। হয়তো এইখিনি কথা লিখোঁতে বহুত কিবা কিবি ভুলো হ'ব পাৰে, ভুলখিনি শুধৰাই লৈ যায়। ধন্যবাদ।